মই যেতিয়া ভিডিঅ' বনাব আৰম্ভ কৰিছিলোঁ তেতিয়া আমাৰ দেৱলতা ৰাখীহঁতে ভিডিঅ' বনোৱা নাছিলে। মই ভিডিঅ' বনাই থকা সময়ত দেৱকো কৈছিলোঁ, বলেন যিহেতু কেৰেলাত থাকে, কিমান আৰু বাহিৰত থাকিব, তয়ো অকলশৰে থাক, তহঁতে ইউটিউবত কাম কৰ, চাবি এদিন তহঁতৰ জীৱনত উন্নতি কৰিব পাৰিবি। দেৱই প্ৰথমে নকৰোঁ বুলি কৈছিলে, কিন্তু কৰি তাইৰ কাৰণে বহুত ভাল হ'ল। আজি ছ'চিয়েল মিডিয়াত কাম কৰি তাই ধুনীয়াকৈ এখন ঘৰ বনাব পাৰিলে, আৰু ময়ো ছ'চিয়েল মিডিয়াত কাম কৰি আমাৰ এই সৰু ঘৰখন সাজিব পাৰিলোঁ। কিন্তু আমাৰ ৰাখীয়ে পৰা নাই। আচলতে আমি যেতিয়া ভিডিঅ' বনাইছিলোঁ তেতিয়া আমাৰ ৰাখীয়ে ক'লে যে মই নবনাওঁ, মোৰ দাঁত খেৰেঙা, মানুহে হাঁহিব বুলি। আৰু তাইৰ মানুহজন থাকে বাহিৰত, আজি 2 বছৰে হ'ব হ'ল ঘৰলৈ অহাই নাই। ঘৰখনৰ সমস্ত দায়িত্বখিনি তাইয়ে ল'ব লাগে, পথাৰ সমাৰ আদি কৰি। আজি ৰাতিপুৱাই আহি আমাৰ ঘৰ পালেহি। গৰু এৰাল দিব আহিছিলে আৰু কঠীয়া চাব আহিছিলে, বৰষুণত তিতি তিতি আহি আমাৰ ঘৰ পালে। মই ওচৰতে আছোঁ কাৰণে তাইৰ বহুত সুবিধা হৈছে, নহ'লে যে সঁচাকৈ বহুত কষ্ট হ'লহেঁতেন। মানুহজন তাইৰ লগত নাথাকে যদিও প্ৰায়খিনি কাম যিমান পাৰোঁ ময়েই সহায় কৰি দিবলৈ চেষ্টা কৰোঁ। আৰু এইফালে চাওকচোন, মিছৰ পৰা অৰ্ডাৰ কৰিছিলোঁ ৱাল হুক। আগতে নাজানো এনেকুৱা যে ৱাল হুক পায় বুলি, নহ'লে আমাৰ বেৰখন যিমান খিলি মাৰি ফুটা ফুটা কৰিলোঁ নকৰিলোহেঁতেন। এতিয়াহে দেখিছোঁ মিছত ইমান ধুনীয়া ৱাল হুক পায় বুলি। আৰু এই ৱাল হুকৰ সহায়ত আমি সকলোবোৰ বস্তু বেৰত ওলমাই থ'ব পাৰোঁ। এয়া 125 টকাত ইমানবোৰ ৱাল হুক আছে, যিখিনিৰ জৰিয়তে আমাৰ তলত যিমান বস্তু আছে আজি মই চব ওপৰত উঠাম। যিহেতু বৰষুণ দি আছে, বানপানী কেতিয়া আহে ঠিকনা নাই। এনেও আমাৰ ইয়াত যদি একেৰাহে 5 দিনমান বৰষুণ দি দিয়ে বানপানী হৈ যায়, নদীৰ পানীও যথেষ্ট বাঢ়ি আছে। গতিকে আজি মানে আমাৰ বস্তুবিলাক অলপমান ধুনীয়াকৈ থ'ম বুলি ৱাল হুক মিছৰ পৰা অৰ্ডাৰ কৰি ল'লোঁ। আৰু এয়া চাওক, মানে সকলোবোৰ বস্তু ওলোমাই থ'ব পাৰি। যদি অৰ্ডাৰ কৰিব বিচাৰে কমেণ্টত লিংক পাই যাব, লিংক বুলি কমেণ্ট কৰিলেই হৈ গ'ল। মাত্ৰ ওপৰৰ পলিথিনখন অঁতৰাই বেৰত লগাইহে দিব লাগে আৰু একেবাৰে লাগি ধৰে। ইমান সুবিধাজনক বস্তুবিলাক বৰ্তমান মানুহে আৱিষ্কাৰ কৰিছে, দেখি আচৰিত লাগি যায়। নহ'লে এইবিলাক বেৰত আমি জানো এনেকৈ বস্তু ওলোমাই ৰাখিব পাৰিম? কিন্তু আজিকালি চাওকচোন কি যে বস্তুবিলাক ওলাইছে। আৰু এইফালে নেনাৰ ৰুমটোতো দুটামান লগাই দিছোঁ, নেনাৰ সৰু সৰু বস্তু যেনে কাণফুলি বা চেন টেন এনেকৈ ওলমাই ৰাখিব পাৰিব। আৰু এয়া মই কাপোৰ চিলোৱা ঠাইতো দুটামান লগাই দিছোঁ, যাতে মানে কাপোৰৰ পলিথিন এইবিলাক ওলমাই ৰাখিব পাৰোঁ। ইমান ধুনীয়া সঁচাকৈ, আপোনালোকেও অৰ্ডাৰ কৰি ল'বচোন। মাত্ৰ 125 টকাত বহুত সুবিধাজনক। আচলতে সুবিধাজনক বস্তুকেইটাহে আপোনাক দেখুৱাব চেষ্টা কৰিছোঁ। আৰু ইয়াত যিহেতু মোবাইলটো থ'ব পাৰিম ওলোমাই কিনে পলিথিন এটাত, আৰু চাবি তাবি থ'বলৈও বহুত বেছি ধুনীয়া হ'ব। এইফালে স্কুটি চাবি ওলোমাই দিলোঁ, এইফালে গাড়ীৰ চাবি, নহ'লে চাবিকেইটাও ক'ৰবাত পৰি থাকে, হেৰাই থাকে, বিচাৰি নাপাওঁ। আৰু এইডোখৰত মানে আগতে কাৰেণ্টৰ বৰ্ডখন আছিলে, চূণ মৰাৰ সময়ত আঁতৰাব নহ'লে তেনেকুৱাই থাকি গ'ল। আৰু সঁচাকৈ ইমান ভাল লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু আপোনালোকৰ ঘৰত থকা সৰু সৰু বস্তুবোৰ ওলোমাই ৰাখিবৰ কাৰণে আজিয়ে ৱাল হুক অৰ্ডাৰ কৰি ল'ব।